জালুকবাৰী সমষ্টি উন্নয়নৰ এক অন্য নাম। একোখন ঠাই বা একোখন দেশত কেতিয়াবা একোজন বিশেষ মানুহৰ আবিৰ্ভাৱ হয়, যাৰ নেতৃত্বত ঠাইখনে বা দেশখনে লাভ কৰে এক অভূতপূৰ্ব পৰিৱৰ্তন। 2001 চনত জালুকবাৰী সমষ্টিত আবিৰ্ভাৱ ঘটিল এক মহানায়কৰ, যাৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যিদিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল, সেইদিনাই যেন জালুকবাৰীত উদয় হৈছিল উন্নতি আৰু উন্নয়নৰ এক নৱসুৰুজ। জালুকবাৰী সমষ্টিত সূৰ্যৰ দৰে পোহৰ বিলাই আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক সুসংবদ্ধ নেতৃত্ব আৰু দুৰন্ত গতিৰে জালুকবাৰীখনকে আঙুলিত ধৰি লৈ গ'ল উন্নতিৰ চৰম শিখৰলৈ। দেশ তথা জাতিৰ প্ৰতি থকা ভক্তিয়েই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দেহ মনত যোগাই আহিছে অদম্য কৰ্মশক্তি। তেখেতে সম্পন্ন কৰি গৈছে এটাৰ পিছত এটাকৈ উন্নয়নৰ কামবোৰ। 2001 চনৰ জালুকবাৰী সমষ্টিত কি আছিল আৰু আজিৰ জালুকবাৰী সমষ্টিত কি নাই। জালুকবাৰী সমষ্টিৰ সাংসাৰিক সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ কাম পূৰ্ণগতিত চলি আছে আৰু প্ৰায় 70% কামৰ সমাপ্তি হৈছে। এই প্ৰতিষ্ঠানখন হৈ উঠাৰ লগে লগে জালুকবাৰী ৰাইজৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ উপকৃত হ'ব। এয়া ৰোপৱে, উত্তৰ গুৱাহাটীবাসীৰ এক সপোন বাস্তৱ হ'ল। এয়া শৰাইঘাটৰ দ্বিতীয়খন দলং। উত্তৰ গুৱাহাটীবাসীৰ গুৱাহাটী মহানগৰৰ লগত যাতায়াত ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰু এখন দলঙৰ কাম ক্ষিপ্ৰগতিত চলি আছে। চালে চকুৰোৱা কৰি তুলিলে জালুকবাৰী পৰিদৰ্শন বঙলা। পৰিদৰ্শন বঙলাৰ কাষতে আছে শীত তাপ নিয়ন্ত্ৰিত যাত্ৰী জিৰণিচৰা। অসমৰ ভিতৰতে আটক ধুনীয়াকৈ জালুকবাৰী সমষ্টিৰ আমিন গাঁৱত গঢ়ি তোলা হৈছে কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কাৰ্যালয়। উপায়ুক্ত কাৰ্যালয়ৰ গাতে লাগি আছে আমিন গাঁও ইনডোৰ ষ্টেডিয়াম। উচ্চ শিক্ষাৰ এক প্ৰতিষ্ঠান কেন্দ্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক সংস্থান স্থাপনেৰে এক ন দিগন্তৰ সূচনা কৰিছে। বস্ত্ৰনগৰী শুৱালকুছিলৈ 4 লেনযুক্ত পথৰ কাম চলি আছে আৰু সমাপ্তি হোৱাৰ দিশে গতি কৰিছে। প্ৰতিস্থাপন হ'ল দদৰা শিঙিমাৰী আদৰ্শ চিকিৎসালয়। এই চিকিৎসালয়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্ভৱ কৰি তুলিলে ডায়েলিচিছৰ দৰে উন্নতমানৰ চিকিৎসা আৰু ICUৰ সুবিধা। সমষ্টিবাসীৰ মাজত বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ বাবে দলিবাৰীত এটি বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰকল্প হাতত লোৱা হৈছে। উত্তৰ পূবৰ মানচেষ্টাৰ শুৱালকুছিৰ যাতায়াতৰ বাবে মসৃণ পথ উপপথসমূহ এইজন নেতাৰেই অৱদান। উচ্চ শিক্ষাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিবাসীক উপহাৰ দিছে এখন অভিযান্ত্ৰিক মহাবিদ্যালয়। এয়া জালুকবাৰীৰ বাবে সৌভাগ্য আৰু আনন্দৰ বিষয়। ক্ৰীড়াৰ ক্ষেত্ৰত সমষ্টিবাসীক আগুৱাই নিয়াৰ বাবে শুৱালকুছিত স্থাপন কৰা হৈছে ক্ৰীড়া প্ৰকল্প। এই ক্ৰীড়া প্ৰকল্পত ইনডোৰ আৰু আউটডোৰ ষ্টেডিয়ামৰ লগতে ভিন্ন ক্ৰীড়াৰ সুবিধা থাকিব
আৰু ইয়াৰ নিৰ্মাণৰ কামো পূৰ্ণগতিত চলি আছে। বংশৰ আৰু পচুৰীয়া গাঁও পঞ্চায়তত স্থাপন কৰা হৈছে অত্যাধুনিক সভাগৃহ। এইটোৱেই হৈছে অসমৰ গাঁও পঞ্চায়তত হোৱা প্ৰথমটো অত্যাধুনিক সভাগৃহ। ইয়াৰ উপৰিও বস্ত্ৰনগৰী শুৱালকুছিত আছে বস্ত্ৰ উদ্যানৰ লগতে বিভিন্ন প্ৰকল্প। তেখেতৰ সদিচ্ছা আৰু প্ৰচেষ্টাত আজি আকৰ্ষণীয় হৈ জিলিকি উঠিছে নীলাচল পাহাৰ। পৰ্যটক আৰু ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণ তথা সুবিধাৰ কাৰণে মা কামাখ্যা মন্দিৰক ন ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়, দৌল গোবিন্দ মন্দিৰৰ লগতে উত্তৰ গুৱাহাটীখনকো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ পৰ্যবেক্ষিত কৰাৰ প্ৰয়াস কৰা হৈছে। এইজন নেতাৰ পৰিকল্পনাত আছে জালুকবাৰী সমষ্টিক দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ সমষ্টি ৰূপে গঢ় দিয়াৰ। তেখেতৰ পৰিকল্পনাত আছে মই বিচাৰো যে ব্ৰহ্মপুত্ৰৰ কাষেদি আগিয়াঠুৰিৰ পৰা শুৱালকুছিলৈ এটা ডাইৰেক্ট ৰাস্তা হ'ব লাগে। আৰু ইতিমধ্যে মথাউৰিৰ ওপৰেদি এই ৰাস্তা বনোৱাৰ আমি পৰিকল্পনা কৰিছোঁ আৰু ভগৱানে কৰিলে এই কামটো হ'ব। আমাৰ দুটা বিকল্প ৰাস্তা আমাৰ হৈ যাব, গোল এটা কৰি আমাৰ ইয়াত ৰিং ৰোড হ'ব। এতিয়া যদি আপোনালোকে চাই জালুকবাৰী সমষ্টিত কি নাই এই প্ৰশ্নটো চিন্তা কৰিব লাগিব। আমাৰ ইয়াত এইমছ আছে, আমাৰ ইয়াত IIT আছে, আমাৰ ইয়াত ইঞ্জিনিয়াৰিং কলেজ আছে, আমাৰ ইয়াত প্লেনেটৰিয়াম আছে, আমাৰ ইয়াত পলিটেকনিক আছে, আমাৰ ইয়াত আৱাসিক বিদ্যালয় আছে, আমাৰ ইয়াত BEd কলেজৰ কাম চলি আছে। এতিয়া মোৰ মনত নোসোমাই যে আৰু আমি ইয়াত কি কৰিব পৰা অৱস্থাত আছো। আৰু আমিন গাঁৱত আমি আৰু এটা প্লেন কৰিছো, সেইটো হৈছে যে এখন বহুত ডাঙৰ কেঞ্চাৰ হস্পিটাল এখন বনোৱাৰ আমি পৰিকল্পনা কৰিছো। বহুত ডাঙৰ, সৰু সুৰা হস্পিটাল নহয়, বহুত ডাঙৰ কেঞ্চাৰ হস্পিটাল এখন বনোৱাৰ বাবে আমি কাম হাতত লৈছো। 200 বিঘা মাটি ইতিমধ্যে আমি DC মহোদয়ৰ পৰা লৈছো আৰু সেই অনুষ্ঠানটো আমাৰ গঢ় লৈ উঠিব। ইতিমধ্যে কাগজ পত্ৰৰ কামো চলি আছে। ইয়াৰ উপৰিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিৰ লগতে সমগ্ৰ গুৱাহাটীখনকে যেন মাহ হালধিৰে নুৱাই ধুৱাই এক নতুন ৰূপ প্ৰদান কৰিছে। আধুনিক প্ৰযুক্তিৰ চালে চকুৰোৱা কেইবাখনো ফুটব্ৰিজ নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰে 3খন ফুটব্ৰিজ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত। সদায় নতুন আশা, নতুন বতৰা, নতুন সম্ভাৱনা লৈ ৰাইজৰ মাজতে থকা ৰাইজৰ নেতা, উন্নয়নৰ বাহক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিবলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদৰ বাহিৰে আন একোৱেই নাই। পৰিৱৰ্তনৰ এক দুৰন্ত হাবিয়াস হয়তো শৰ্মা ডাঙৰীয়াৰ মনত শৈশৱৰে পৰাই আছিল। সেইকাৰণেই কি জানি কৈশোৰ কালতে হাতীৰে গৰু গাড়ী চলোৱাৰ দৃশ্যত অভিনয় কৰিছিল তেখেতে। সেই পৰিৱৰ্তনকামী হাবিয়াসেই তেখেতৰ মনত জন্ম দিছিল মানৱ সেৱাৰ ইচ্ছা আৰু আগ্ৰহ। হে যুগস্ৰষ্টা, মহান নেতা, আপুনি ৰূপান্তৰৰ উপকাৰ, আপুনি জালুকবাৰী সমষ্টিবাসী ৰাইজৰ স্বপ্নদ্ৰষ্টা। আজি জালুকবাৰী সমষ্টিৰ প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ে হৃদয়ে সোণালী আখৰেৰে লিখা আছে এটাই নাম, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এক স্বৰ্ণীল ভৱিষ্যতৰ দিক্সৌবাটত আপোনাৰ সহযাত্ৰী হ'বলৈ সকলোৱে বাট চাই আছে।